নমস্কাৰ আকৌ আহিবলগীয়া হ'ল কিছুমান কথাই মানুহক বহুত মানে উত্তেজনা কৰি তোলে বহুত হেৰি কৰি ইৰিটেট মানে কৰি তোলে এতিয়া বাতৰি কিছুমান পাই আছো আমাৰ গাঁৱৰ বিষয়ে দিছে মানে আমাৰ যিটো শুকানজান ভকতগাঁও নামঘৰ এনেকে খেলৰ ৰাইজৰ বিষয়ে দিছে তো শুনি বেয়া লাগিলে একচুৱেলি ইয়াতে শৰণ নোলোৱাৰ বাবে গাঁওবাসীয়ে সৎকাৰ নকৰিলে তেতিয়াহ'লে কোনে কৰিলে সৎকাৰ মানে ফকতীয়া নিউজবিলাক আপোনালোকে মানে ফকতীয়া নিউজবিলাক দেখুৱাই টিআৰপি কাৰণে এইবিলাক বহুত মানে কৰি ভাল পায় ন বাতৰি মইতো এনেও বিশ্বাস নকৰোঁ বা প্ৰতিটো দেখাই থাকে আমুকে তামুকে মই বাতৰি সেইকাৰণে নেচাওঁৱে কসমছে কৈছোঁ মই এই কাণ চুই কৈছোঁ মই বাতৰি কেতিয়াও নেচাওঁ জিন্দগীত বাতৰি নেচাওঁ কিন্তু একোৱে সঁচা কথা নিদিয়ে তাত চব ফাল্টু অকল পইচা কমাবৰ কাৰণে মই জানো অকল পইচা কমাবৰ কাৰণে বাতৰি দিয়ে টিআৰপিৰ কাৰণে মই সেইটো ধুনীয়াকৈ জানো মানে সেইবিলাকে চলি আছে আৰু মাহেকীয়া 11 দিনীয়া এনেকুৱাক লৈ কথা আহি গৈছে ইয়াত তাতে আকৌ এইফালে লিখিছে কি এঘৰীয়া কৰাৰ যন্ত্ৰণা মানে বুজি পোৱা নাই আপোনালোকে ইয়াত চাই আছে এঘৰীয়া কৰিছে নে কি আপোনালোকে গম পায় বছ ভিডিঅ' অকণমান কৰি লৈ গ'ল যিকণ দিব লাগিছিল সেইকণ নিদিলে আৰু যিকণ নিদিব লাগে অকণমান এজনী মানুহ অকলে বহি থকা উঠাই লৈ গৈ সেইখিনি দি দিছে যে এই তিলনি সকাম কৰিবলৈ সিহঁতৰ ঘৰত মানুহেই নাই বুলি সেইটো দি দিছে এটা ফকতীয়া নিউজ মই ধুনীয়াকৈ 10 নম্বৰত কম মই ফকতীয়া নিউজ কাৰণ কাম নাই মই বাতৰি কেতিয়াও নাচাওঁ বাতৰি দিয়ক মানুহৰ এটা বিপদৰ পৰা সহায় কৰক আপোনালোকে যে কিবা এটা হৈ আছে আমি বাতৰিটো চাই ভাল পাব লাগিব ন তেতিয়া আমি 100টা মানুহে 1000টা মানুহে লাখটা মানুহে বাতৰি চাব কি কাৰণে আজি আমুকত কিবা হৈছে শুদ্ধটো দিয়ক আপোনালোকে টিআৰপিৰ কাৰণে কি কাৰণে উল্টা পুল্টা বাতৰি দিয়ে মই বুজি নাপাওঁ এইটো এনেবোৰ খবৰে শিক্ষিত সমাজে মানে লজ্জিত কৰে বুলি লিখিছে আৰু এইফালে চাই লওক আপোনালোকে পঢ়ি লওক তো আপোনালোকেতো শিক্ষিত মানুহ তো আপোনালোকে শিক্ষিত মানুহ ভালকৈ দিয়ক না বাতৰিটো কি কাৰণে উল্টা পুল্টা কৰিছে মই বুজি পোৱা নাই কামবিলাক আপোনালোকে একচুৱেলি নকৰিব বুজিছে নাই এনেকুৱা কাম আপোনালোকে নকৰিব কিয়নো আপোনালোকৰ নিউজ চাওঁ আমি দুটা কথা জানিবৰ বাবে দুটা কথা শিকিবৰ বাবে যে অমুকতনো কি হৈছে আপোনালোকৰ জৰিয়তে আমি চাওঁ আপোনালোকে যদি ফকতীয়া নিউজবিলাক বনাই দিয়ে এনেকৈ হ'লে কেনেকৈ হ'ব আমি কেনেকৈ বিশ্বাস কৰিম আপোনালোকক কওকচোন একবাৰ আপোনালোকে ক'লে যে কোনো মানুহেই নাই এইখিনি কি তেতিয়াহ'লে এইখিনি মানুহ এই মানুহখিনি আপোনালোকে কি মানুহ নহয় নেকি এইখিনি গৰু হয় নেকি নে গাধ হয় আচলতে আপোনালোকে যিটো বাতৰি বনাইছে গোটেই গাঁওখনৰ ভিতৰত আপোনালোকে এটা বিভেদ সৃষ্টি কৰিছে গম পাইছেনে সিহঁতক এঘৰীয়া কৰা হেৰিটো আপোনালোকেহে কৰিছে একমাত্ৰ আপোনালোকৰ নিউজ চেনেলটোৰ কাৰণে এঘৰীয়া কৰিবৰ কাৰণে সেইকাৰণে এনেকুৱাবিলাক মানে প্ৰেছাৰ দিয়া নিচিনা কৰি আছে আপোনালোকে গম পাইছেনে সেইটো কেতিয়াও নহয় গম পালেনে আৰু ইমানখিনি বেছিভাগ নাজানো বাৰু আজি কিন্তু সৰু পাৰৰ পৰা এটাই দেখি আহিছোঁ যে শৰণ নোলোৱা মানুহক তিলনি দহা এইবিলাক নাপাতে মই সৰু কালৰ পৰা দেখি আহিছোঁ আমাৰ গাঁৱৰ ওচৰে পাজৰে দেই বিশেষ মই নাজানো বেলেগ গাঁৱৰ কথা বেলেগ জেগাৰ কথা মই নাজানো যদি এইটো নিয়ম আছে তেতিয়াও নাজানো কিন্তু লাষ্টত কিবা নাম এষাৰ পাতি থয় এনেকুৱাই মই দেখিছোঁ কিন্তু এইটো যদি আজিকালি বনিছে বা যদিও আছে সেইটো মই নাজানো ইমানখিনি জানিব পৰা হেৰিকে মই সেইখিনি হেৰিলৈ যোৱা নাই একচুৱেলি মই নাজানো কিন্তু আপোনালোকে বাতৰি দিয়ক অলপ ভালকৈ দিয়ক এনেকুৱা ফকতীয়া নিউজ নিদিব অন্ততঃ গোটেই গাঁওখনৰ মাজত এটা আপোনালোকে বিভেদ সৃষ্টি কৰিছে আপোনালোকে সিহঁতক এঘৰীয়া কৰিছে বুলি কৈছে কৰিবলৈ বাধ্য কৰোৱাবলৈ আপোনালোকে কৰিছে মানে যে এঘৰীয়া কৰক সিহঁতক এনেকুৱা ছিষ্টেম এটাহে আপোনালোকে কৰি আছে কিন্তু এঘৰীয়া কোৱা নাই আপোনালোকে দেখিছে নেকি যে সিহঁতক এঘৰীয়া কৰিছে কাৰণ সমাজখন আছে খেলখন আছে যেনেকৈ হ'লেও চাব আপোনালোকে বিভেদ সৃষ্টি কৰিছে আপোনালোকে কাজিয়া কিবা এটা এনেকুৱা এটা ছিষ্টেম কৰিছে আপোনালোকৰ নিউজটোৰ কাৰণে একমাত্ৰ মই ইমানখিনি ভিডিঅ' বনালোঁ ইমানখিনি আজি অতদিনৰ পৰা বনাই আছোঁ যে এনেকুৱা হৈছে ইয়াত ডেড বডি এনেকুৱা হৈছে নিবলৈ দিয়া নাই আমুক তামুক সেইখিনি নিউজ আপোনালোকে নেদেখিলে সাধাৰণ দুটামান ওপৰত লিখি দিলে এই মমায়েকে খঙত লিখি দিছে চাগে মই ইমান নাজানো বাৰু খঙত মমায়েকে লিখি দিছে কিবা এটা সেইটো কাৰণে সেই পষ্টটো পাই গ'ল আপোনালোকে সেই পষ্টটো পোৱাৰ কাৰণে আপোনালোকৰ নিউজ আহি বনাই দিব পৰা হ'ল আগছোৱাত কি কৰি আছিলে আপোনালোকে মই অতদিনে যে ভিডিঅ'খিনি বনাই আছিলোঁ সেই ভিডিঅ'খিনি মই কি কাৰণে বনাইছোঁ আপোনালোকৰ হেৰিত পৰক কাণত পৰক আপোনালোকৰ থৰেদি ৰজাৰ কাণত পৰক কেনেবাকৈ সোনকালে ডেড বডিটো ইয়াৰ পৰা নিব পাৰোঁ নেকি সেইটো কাৰণেহে মই এনেকুৱাখিনি ভিডিঅ' বনাই আছিলোঁ মই ফেচবুকত দি আছিলোঁ কিন্তু আপোনালোকে কি কৰিছে সেইখিনিতো আপোনালোকে কেপচাৰ কৰা নাই সিহঁতৰ ঘৰত কালি মানুহ আছিলে অৱশ্যে গাঁৱৰ ৰাইজে যদি কিবা এটা কৰিছে হেৰি কৰিছে সিহঁতে সেইখিনি মীমাংসা কৰিব আপোনালোকে নিউজ চেনেল আহি মীমাংসা কৰি দিব নোৱাৰে 100% আপোনালোকে কেতিয়াও মীমাংসা কৰি দিব নোৱাৰে
কিবা এটা তাত গলতি হৈছে হেৰি হৈছে সেইখিনি চব গাঁৱৰ মানুহে চাব হে আপোনালোকে চাবহি নোৱাৰে আপোনালোকে গোটেই গাঁওখন হেৰি কৰি পেলাইছে হে গোটেই গাঁওখন ডিজিটেল ইণ্ডিয়াত আজিকালি কি হৈছে আপোনালোকে ডিজিটেলখন আপোনালোকে আকৌ ক্লাছিকেল কৰি পেলাবলৈ আপোনালোকে কৰিছে মানে আপোনালোকে নিউজটোৰ থ্ৰুৱেদি যে আমি গাঁওখন এনেকুৱা এটা বুজাইছে ক্লাছিকেল হৈ গৈছে ডিজিটেল ইণ্ডিয়াৰ মানুহখিনি আজিৰ দিনত ক্লাছিকেলতে আছে এনেকুৱা এটা মানে থাৰ্ড ক্লাছতে আছে এনেকুৱা এটা বুজাবলৈ বিচাৰিছে আহক ধুনীয়াকৈ দুদিন চাই যাওকহি আপোনালোকেতো ক'ৰবাত কিবা অকণমান পাই গ'ল সাপ এটাই নেউল এটাই লাগিলে কাজিয়া সেইখিনি বাতৰিত দিলে হে কোনোবা সাপ এটা কোনোবা সৰুতে খাওঁ পিন্ধাই দিলে ডাঙৰ হৈ গ'ল সেইটো দিলে ফকতীয়া নিউজহে আপোনালোকে দিব জানে তাৰ বাদেনো কি জানে মোক কওকচোন কি জানে মই ইমান ভিডিঅ' বনালোঁ ল'ৰাটো কিবা এটা হওক বুলি কেনেকৈ বা সোনকালে নিব পাৰোঁ নেকি এনেকুৱা এটা ছিষ্টেমত বনালোঁ আপোনালোকে সেইখিনি কিন্তু নিদিলে সাধাৰণ এটা পোষ্ট এটা পালে সেই পোষ্টটো থৈ দি আপোনালোকে ইয়াত আহি পিনে গোটেই গাঁওখনত লজ্জিত কৰি থৈ গুচি গ'ল আপোনালোকৰ কাৰণে 100% আপোনালোকৰ কাৰণে আৰু মই একো নকওঁ সিমানেই